সপোনে সপোনে তোমাৰে কাষ চাপিছো পৃথকত নেদেখি আকৌ ঘূৰি আহিছো Hey guys, good morning. ৰাতিপুৱা উঠি গ'লো আৰু এতিয়া বহুত কাম আছে তো কাপোৰ চাপোৰটো পেক কৰা হ'লে আৰু কিবা কিবি কাম আছে তো আৰু মায়ে কৰি আছে এতিয়া যাওঁ মই কৰোঁগে ভণ্টি শুই আছে তাই শুই আছে তাৰপিছত আৰু গাইজ মানে ৰাতিপুৱা এতিয়া মুখখন ধুই আহিলোঁ ব্ৰাছ কৰি এতিয়া যাওঁ গাটো ধুই লওঁগৈ বহুত ঠাণ্ডা পৰিছে যিহেতু মায়ে বহুত সোনকালে জগাই দিলে তো গাটো ধুই আহোঁ তাৰপিছত মই লগ পাই আছোঁ আৰু গাইজ মোৰ এতিয়া ওলাই হৈ গ'ল আৰু মাহঁত ওলাই আছে ভিতৰত তো যাওঁ এতিয়া ভিতৰলৈ এয়া আমাক এতিয়া মানে যাওঁ যোৱা টাইমত চব আহিছে আৰু আমাক চাবলৈ মা ওলালে আমি চব ওলাই ললোঁ এতিয়া আৰু গাড়ী আহিবলৈ আছে যিহেতু ফৰকাটিঙলৈকে আমি ট্ৰেইনৰ গাড়ীত যাম তো এতিয়ালৈকে সেয়া বেগ চেগ পূৰা পেকিং হৈ গ'ল সেয়া এতিয়া গাড়ীও আহিলে আমি যাবলৈ ওলালোঁ আৰু দৰ্জা মাৰিলোঁ তো এয়া পাপাই বেগ চেগ পূৰা ভৰাই আছে গাড়ীত আৰু সোনকালে যাওঁ যিহেতু ট্ৰেইন আছে ন মই উঠিলোঁ এতিয়া গাড়ীত स्टेशन पालोगी আৰু আহি এতিয়া আমি ফৰকাটিং ৰেলৱে ষ্টেচন পালোহি নমস্কাৰ वेलकम बैक टू माय यूट्यूब चैनल आशा करছো সকলো বহুত বেছি ভালে আছে আৰু বহুত বেছি আপোনালোকৰ দৰে ভালে আছো আৰু এতিয়া আহি পালোহি ষ্টেচন ৰখি আছে মাহত বেগ চেগ লৈ পাপা গৈছে পানী আনিবলৈ চাই থাকক ভিডিঅ'টো
কমলা আনিছিলে, কমলা দিছে খাবলৈ। কমলাটো বহুত টেষ্টি আছিলে। আমি এতিয়া ডিমাপুৰ পালোহি। এয়া ডিমাপুৰ ষ্টেচন। আৰু মোৰ অলপমান গাটো বেয়া লাগিলে, যিহেতু মূৰটো ঘূৰালে, অলপমান শুই দিলোঁ মই। আৰু এয়া ৰাতি আহি আমি গুৱাহাটী পালোহি 7:30 বজাত। আৰু এইটো গুৱাহাটী ষ্টেচন। নামি পেলাই ভিডিঅ' এটা কৰিছিলোঁ। আৰু মই ওপৰত উঠি পেলাই ভাত খাই আছিলোঁ, তেতিয়া মায়ে ভিডিঅ' কৰি আছিলে মনে মনে, মই গমেই নাপাওঁ। আৰু আমি এনেকৈ ৰাতি শুই থাকিলোঁ। तू जो मिला कभी ना किया था खुद पे इतना गौर लव मी थोड़ा।